আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিওটো আৰম্ভ কৰোঁ। গাইজ এতিয়া মানে আপোনালোক ওলাই আহিছোঁ ঘৰত মানে গৰম বহুত বগৰা মানে এইটো মেইন ৰাস্তা হয় জাগিৰোডৰ পৰা ডাইৰেক্ট মৰিগাঁও পাবগৈ। ৰাস্তা ওচৰ পাওঁ গাইজ গৰমৰ কাৰণে মানে অকণমান দেৰি ঠাণ্ডা লাগিলে আমি ঘূৰি অহাৰ কাৰণে এতিয়া অকণমান ঠাণ্ডা ফিল কৰিছে আৰু ঘৰত ইমান গৰম থাকিব নোৱাৰি পূৰা। এখন আমি এখন স্কুল পঢ়িছিলোঁ হাইস্কুল আমাৰ আৰু সেইফালে আমি আহিলোঁ বঘৰা চাৰিআলি। তো গাইজ এতিয়া আমি এটা ঠাইত যাম, তো ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব। তো গাইজ আমাৰ ভুৰখন চাওক, এইখন আমি আহি কেনে ইয়াত স্কুটি থৈ দিলোঁ, সেইখন স্কুটি আমাৰ এখন ভুৰখন সেইখন আমাক গাইজ আহক এতিয়া আমি ভুৰত উঠিম, আহক চাই থাকক আপোনালোকে সকলোকে যাম। তো এতিয়া এটা লৈ লওঁ আৰু ব'লক গাইজ আমি এতিয়া যাব ওলাইছোঁ। চাওক আহি গ'লোঁ ইয়াত পৰিলে চেছ আৰু গোটেই মোবাইল চোবাইল চেছ হৈ যাব যদি ইয়াত পৰি যাওঁ। পূৰা মানে সুন্দৰ পৰিৱেশ আছে, পূৰা মজা লাগিছে গাইজ। চাওক ভিডিঅ'টো চাই দিব লাষ্টলৈ গাইজ, ইয়াক তেল মাৰিব দিছোঁ। চাওক গাইজ লাহে তো গাইজ চাওক ইয়াৰ দৃশ্য পানীৰ মাজত আমি এইফালে পূৰা মাছ মাৰি আছে আৰু আমি ইয়াৰ মাজতে আছোঁ। এতিয়া আমি পূৰা মাজত পূৰা গৈ আছোঁ এতিয়া লাহে তো গাইজ এইটো ফিলিং বহুত ভাল লাগে মানে এইটো ফিলিং গৈ ভাল লাগে আৰু বতাহ আহি আছে ভালকৈ, ভাল লাগিছে অকণমান। তো গাইজ ভিডিঅ'টো এনজয় কৰক, চাই থাকক। তো গাইজ ইয়াৰ ফেশ্বন চাওক হিৰ' লাগিছে নে গাইজ, কৈ দিব যে হিৰ' লাগিছে বুলি। আৰু এইফালে পূৰা একদম ধুনীয়া পৰিৱেশত আমি গৈ আছোঁ দুজনে আৰু বহুত ভালো লাগিছে আমাৰ পৰিৱেশটো চাই। আমি ধৰিছোঁ এইখন আৰু মাৰি আছোঁ তই এইফালে আহিবি না বতাহ হোৱাৰ মাজত কিবা এটা ভাল লাগিছে মানে আৰু সোনকালে পানীটো যাওঁ বেয়া পৰা ওলাই, তাকে কামনা কৰোঁ ভগৱানক। আৰু গৰমৰ কাৰণে ওলাই আহিলোঁ এইফালে ওলাই আৰু ভাল লাগিছে কিবা এটা কাৰণে। ভিউ চাওক, ভিউটো ভাল লাগে ভাল লাগে। গাইজ ভিউ চাওক, ভিউ এটামান চিনেমেটিক শ্বট আপোনালোকে চাওক আৰু এনজয় কৰক। গোটেই পানীৰ মাজত আমি আছোঁ গাইজ আৰু এনেই অলপ এই ভুৰখনত উঠিবৰ কাৰণে ওলাই আহিলোঁ আমি। আমাৰ এইফালে ভুৰ বুলি কয়, বেলেগৰ ফালে কি কয় নাজানো, এইটো কলগছডালে এইটো। বতাহটো কিন্তু বহুত ভাল মাৰি আছে দেই।
গাইজ আজিলৈ ইমানেই আছিলে ত' বাই বাই।